Hey dosto, welcome back to my second channel, Mikan Koloskor. বহুত দিনৰ মূৰত আজি ব্লগটো বনাবলৈ আছোঁ, চ' মই বহুত এক্সাইটেড হৈ আছোঁ, মানে কি দেখাই আছোঁ ৰ'ব। এইখন আছে আমাৰ চোতাল ঘৰৰ, আৰু মই এইটো দেখিছোঁ নহয় ৰাস্তাটো, তাৰ শিপা আহি আছে বানপানী, অৰ্থাৎ নদীৰ পানী এই ৰাস্তাটোত খুন্দা মাৰি আহিছে। অলপ দেৰিকৈ যদিহে বাঢ়ি থাকে, ৰাস্তাটো পাৰ হ'লেই আমাৰ চোতালত সোমাব। চ' দেখা থাকিম, আপোনালোকে ধৈৰ্য ধৰি। এইটো হৈছে আমাৰ ৰাস্তা, আৰু ইপাৰে যিমান দূৰ দেখা পাইছোঁ পানী, আগলৈ নদী এখন আছে মানে তাৰ পৰিস্থিতি কি হয় জানিবলৈ খন্তেক সময় ৰ'ব লাগিব। অৰ্থাৎ আজিৰ দিনটো যাওক, কাইলৈনো কিমানখিনি হয় দেখাই আছোঁ, ধৈৰ্য ধৰক। আপোনালোকে নহয়, মই ধৈৰ্য ধৰিব লাগিব, আপোনালোকে পাই যাব। এক ছেকেণ্ডত দেখা দিম কাইলৈ পালটো। ৰাতি হ'ল দিয়ক, অকণমান টোপনি মাৰোঁ, আপোনালোকেও টোপনি মাৰক, কাইলৈনো কি হয় চাওঁ। গুড মৰ্ণিং দোস্ত, ব'লক পানী চাওঁগৈ নে কি? ৰাতিপুৱাই পানীচোন অলপ দেখিছোঁহে, চোতাল দি বৈছে আৰু। ব'লকচোন বাৰু, কিনো হয় দেখা যাব দে আৰু কি হয়। ৰাস্তা পাই গ'লহি পানী দোস্ত, চোতাললৈ পাই গ'লহি, এতিয়া কি হয় দেখা যাব, ধৈৰ্য ধৰক দোস্ত, দেখাই আছোঁ। সেই দোস্ত, ফাইনেলি আমাৰ চোতালত পানী হৈ গ'ল, আৰু চাওক মই আছোঁ ইয়াত, আৰু ষ্টেপৰ চাৰিওকাষে পানী, মানে এইকণ জেগা ওলাই আছে মাত্ৰ। এয়া চাওক, ফুল গছে চব পানী হৈ গ'ল, আৰু ইফালে এইটো গোহালি ঘৰ ফালে পানী বৈ আছে। যদিহে পানী বাঢ়ি থাকে, ইয়াৰ পৰাই যোৱাৰ চান্স আছে, মানে ভিতৰত সোমাই যোৱাৰ চান্স আছে। তেতিয়া আৰু একো নাই, আৰু চাওক পিছফালেও পানী। এয়া মই ৰৈ আছোঁ ইয়াত, আৰু চাওক পানী দোস্ত, যিমান দূৰলৈকে দেখা পাইছোঁ পানী। আৰু ফাইনেলি সন্ধিয়া ভিডিঅ' দেখাই আছোঁ, আৰু কাইলৈনো কি হয় ভিডিঅ'টো দীঘল নকৰি কাইলৈ আপোনালোকে অপেক্ষা কৰক, এবাৰ মই অপেক্ষা নকৰোঁ। সেয়েহে ভিডিঅ'টো যদি ভাল লাগে ছাবস্ক্ৰাইব কৰক, লাইক কৰক, শ্বেয়াৰ কৰক, কাৰণ কাইলৈ কি হয় দেখাবলৈ বা আপোনালোকে জানিবলৈ ছাবস্ক্ৰাইব কৰা নিচেই জৰুৰী। ধন্যবাদ।